Hi guys, welcome back to my YouTube channel. तो बर्तमान চাই আছে আপোনালোকে এটা T220 vlogs তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মোৰ এয়া দেখিছে মই বেক কেমেৰা কৰি দেখাই দিছোঁ। তো ইমান ধুনীয়া এটা জেগাত মই বহি আছোঁ। মই মানে বৰ্তমান এতিয়া ছাদৰ ওপৰত আছোঁ। তো এফালে দেখিছে মোৰ আশে পাশে গোটেই বিল্ডিঙে আছে। তো এয়া দেখিছে আৰু নিশ্চয়। তো ইফালে দেখিছে এইটো ডাঙৰকৈ যে সেই বিল্ডিংটো এই বিল্ডিংটো যে এইটো হ'ল চিটি চেণ্টাৰ মল আছিল আগতে, এতিয়া আৰু বেলেগ কিবা এটা খুলিছে। তো এইফালে চাব পাৰে। তো এইটো এটা ডাঙৰ পুখুৰী দেখিছে নিশ্চয়। তো সেইটো হ'ল শ্ৰদ্ধাঞ্জলি কাননৰ এটা সৰু পাৰ্কত থকা মানে পুখুৰী এটা সৰু। তো দেখাম কেতিয়াবা পাৰ্কলৈ গৈও চাব আপোনালোকে। তো এইফালে দেখিছে এইটো হ'ল গুৱাহাটীৰ স্পেনিছ গাৰ্ডেন বুলি কোৱা এইটো বিল্ডিংকেইটা আৰু তাৰে। তো এয়া দেখিছে নিশ্চয় ভালেই লাগে ইয়ালৈ আহি গধূলা সময়ত, যিহেতু মই সদায় আহি বহোহি আৰু ইয়াত। তো এইফালে দেখিছে নিশ্চয় তলত চাব আৰু মানুহবিলাকে এই ৰাস্তাটোৰ কাম কৰি আছে। তো এয়া দেখিছে নিশ্চয় কাম কৰি আছে আৰু ইফালে সিফালে গাড়ী মটৰ আহি আছে। তো এইফালে আৰু চাব পাৰে ইফালে এই আমজোপাত মানে অলপ আম চাম সেয়া ফুলিছে আৰু দেখিছে নিশ্চয়। তো এতিয়া গধূলা হৈছে যেতিয়া কোৱালিটিটো বেয়া হৈছে আৰু তো কি ক'ম আৰু তাকে। তো এইফালে চাব পাৰে এইজোপা হ'ল এজোপা নিম গছ। তো এজোপা আম গছ আৰু সেইজোপাও ফুলি আছে আম। তো দেখাম কেতিয়াবা দিনত আৰু। তো সেইফালে চাব পাৰে। তো সেই যে লাইটকেইটা জ্বলি থকা দেখিছে আপোনালোকে, সেয়া হ'ল এটা ডাঙৰ বিল্ডিং বনাই আছে মানে তাত সেয়া অলপ দেখিছে নিশ্চয়। তো সেয়া আৰু সেয়া অলপ দেখিছে নিশ্চয়। তো সেয়া তো লাইটকেইটা জ্বলি আছে, সেইখন এখন ক্ৰেন নে কি বুলি কয় ওপৰত সেয়া ডাঙৰকৈ দেখিছে নিশ্চয়। মোৰ কেমেৰা কোৱালিটি বহুত বেয়া যিহেতু, সেইকাৰণে মই ভালদৰে দেখুৱাব পৰা নাই আৰু। তো তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। তো এয়া দেখিছে আমি থাকোঁ বৰ্তমান শ্ৰীনগৰত। তো এই টিংখন যে দেখিছে এই টিংখনৰ তলৰ তাতে আছোঁ মানে আমি আৰু তলৰ ঘৰটোতে। তো এইফালে দেখিছে আমাৰ সন্মুখতে এখন দোকান আছে। তো এজোপা নিম গছ হয় আৰু। তো আৰু এইজোপা দেখিছে নাৰিকল। সেইদিনা মই নাৰিকল পাৰিছিলোঁ আৰু ইয়াৰ পৰা। তো এইফালে চিৰি দি এনেকৈ টিংখনত উঠি গৈ আৰু সেইডোখৰ পৰা এডাল হাকুটা দি তো নাৰিকল পাৰিছিলোঁ। তো এইফালে দেখিছে তো এজোপা তামোল গছ আছে ইয়াতে দেখিছে নিশ্চয়। সেইজোপা তামোল গছ হয়। তো এজোপা মধুৰিআমো আছে, মই দেখুৱাই আছোঁ চাব আপোনালোকে। তো মধুৰিআমজোপা এইফালে আছে। তো এইজোপা দেখিছে নিশ্চয় এইজোপা মধুৰিআম হয়। ইয়াত ক'ৰবাত এটা দুটা লাগিও আছে আৰু বান্দৰে খায় যিহেতু, সেইকাৰণে মধুৰিআমবোৰ বহুত সোনকালেই মানে নাইকিয়া হৈ যায় আৰু। তো সেইবিলাকেই আৰু। তো এইফালে চাব পাৰে যে এই মানুহ ঘৰত দেখিছে গোটেই ছাদখনৰ ওপৰতে ফুল চুলৰে গোটেই উভৈনদী কৰি থৈছে আৰু যিহেতু চাগে তেওঁলোকৰ ভাল লাগে আৰু তেনেকৈ থাকে ঘৰখন তেনেকুৱাকৈ সুন্দৰ হৈ থাকিলে। আৰু তলত দেখিছে নিশ্চয় গোটেই একদম হেৰি হৈ আছে আৰু হাবি জংঘল টাইপৰ হৈ আছে। তো সিহঁতৰ কিজানি এনেকৈ ভাল লাগে আৰু। তো সেয়াই কিনো ক'ম আৰু, ক'বলৈও একো নাই আৰু। তো এইফালে চাব মই দেখাই দিছোঁ এটা বস্তু, এই মানুহ ঘৰৰ ছাদত এই ফুলজোপা ফুলি আছে ৰঙা। তো ইমান বঢ়িয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাই দিব। তো এয়াই আৰু। তো আৰু দেখাইছোঁ চাব মই যে কৈছিলোঁ সেই শ্ৰদ্ধাঞ্জলি কানন বুলি কোৱা সেই পাৰ্কখনৰ সেই পুখুৰীটো, আপোনালোকৰ নিশ্চয় পাৰ্কখননো কেনেকুৱা চাব মন গৈছে। তো এই পুখুৰীটো যে দেখিছে আৰু তাৰে সেই পাৰ্কখনলৈ মই অহাকালিলৈ ভিডিঅ' বনাবলৈ যাম। তো কোনোবাই যদি চাব বিচাৰে কমেণ্ট এটা কৰিও জনাই দিব পাৰে। তো আৰু ক'ত গুৱাহাটীৰ কোন জেগাত ভিডিঅ' বনাব লাগে। তো আৰু দেখিছে নিশ্চয় এইজোপা হ'ল এজোপা ছজিনা গছ। তো এইজোপা দেখিছে এইজোপা ছজিনা গছ। তো অলপ ছজিনা লাগিছে আৰু সৰুকৈ দিনত হ'লে বেছি ভালদৰে দেখি, যিহেতু আজি বতৰটো বহুত ডাৱৰীয়া, সেইকাৰণে এতিয়া তো মানে ইমান ভাল কোৱালিটি অহাও নাই কিজানি। আৰু দুপৰীয়া হ'লে বহুত ৰ'দ দি থাকে। তো সেইকাৰণে মই ওপৰলৈ আহি ভিডিঅ' বনাব নোৱাৰোঁ আৰু।
তো সেইকাৰণে গধূলাই আহিছিলোঁ আৰু আজি দুপৰীয়া বৰষুণ দি আছিল কাৰণে ওপৰত আহিব পৰা নাছিলোঁ। তো এতিয়া গধূলা আহিলোঁ, এতিয়া বহুত মহো ওলাইছে। তো ঘৰত যাওঁ আৰু তো সেয়াই। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব। তো আজিলৈ ইমানেই, বাই বাই।